অ' বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই বিৰাট ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ঘণ্টা বটনটো দবাই দিব। হেই ব্ৰ, চানি ব্ৰ, তুমি কি আজি ক্লাছলৈ নাযোৱা নেকি বে? কি কথা কোৱা বে ব্ৰ? আজি নতুন এডমিশ্যন আহি আছে, ৰেগিং কোনে কৰিব মই নকৰিলে? তুমিও আৰু জান, তুমি নকলে ময়ো নাযাওঁ ক্লাছলৈ। এই ব্ৰ, তুমি এইটোৰ কিবা কৰিব পাৰিবা নেকি ব্ৰ? কি মাথাত কামৰা থাকে বে? আজি নতুন এডমিশ্যন আহিব, কিমান ধুনীয়া ধুনীয়া সৰু সৰু ছোৱালী আহিব। তাহাঁতো অহাৰ পিছত যদি এইজনী মোৰ কাষত থাকে, মই কেনেকৈ লাইন দিম বে সেইবিলাকক? মোৰ কথা কিবা বেয়াকৈ কৈছে চাগে। তোমাৰতো মনত আছে মোৰ দেউতা কোন হয়? জানো ৰ, ফাৰ্ষ্ট প্ৰিন্সিপাল নহয়, সেইকাৰণে যে তোৰ লগত লাইন মাৰি আছো নাজানো, তোৰ লগত মই লাইন মাৰো বালৰ। কিবা কোৱা যেন পালো, কিবা কৈছিলা নেকি? এই নাই 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 নাই, তুমি থাকিলেহে ভাল লাগিব, তোমাক থাকিব কৈছো ইয়াতে, আমি একেলগে লগ লাগি ৰেগিং কৰিম। তুমিতো মোৰ জান হয় জান। মই জানিছিলো তুমি তোমাক বহুত ভাল পোৱা। ফালতুক नाते नती তোর পয়সা কিন্তু পাই। ओ सनी भाई देखो आपके कौन न्यू एडमिशन होगा शायद। रेगिंग कर दिया जाए इसको पहले पहले दिन की शुरुआत। দেখিবলৈ কেনেকুৱা গাঁৱলীয়া লাগিছে দেখোন, গাঁৱৰ পৰা আহিছে চাগে। কলেজত আৰু কোনে চেলি গাঁঠি আহে? ভণ্টি, অ ভণ্টি, ইফালে আহাচোন অলপমান। অ দাদা, মোক মাতিছে নেকি? ভণ্টি, তোমাৰ কাষত কোনোবা আছে নেকি নাই আৰু থিয় দি? কাক মাতা দেখা পাইছা? তোমাকে মাতিছো আৰু আহা ইফালে। অ দাদা, কওকচোন। তুমি কাৰ সন্মুখত থিয় দি আছা তুমি গমটো পোৱা নাই? তোমাক এতিয়া কোনটো পানিচমেণ্ট দিম ভাবিয়ে পোৱা নাই নহয়। দাদা পানিচমেণ্ট কিয় বা, মই কিবা ভুল কৰিলো নেকি? নাই নাই, তুমি আৰু ভুল কৰিবা নেকি? তুমিতো একদমেই ভুল কৰা নাই, তুমিতো বহুত ভাল। দিয়া, ধেমালিটো বহুত হৈ গ'ল। এতিয়া কবিতা আবৃত্তি কৰিবা, গান গাবা নে ডান্স কৰিবা, কি কৰিবা কোৱা? দাদা, এইবিলাক আৰু মই কিয় কৰোঁ এতিয়া? অ ভণ্টি ভণ্টি ভণ্টি, তুমি কাৰ আগত থিয় দি আছা আৰু কি কথা কৈছা তুমি একো বুজিবই পৰা নাই। ভণ্টি, তুমি মানে একো বুজিবই পৰা নাই তোমাৰ লগত কি হৈ আছে। তুমি কাৰ আগত কথা কৈ আছা সেইটোতো গম পোৱা চাগৈ, প্ৰিপাৰেশ্যন কৰি আহিছা চাগৈ। এয়া হৈছে মিষ্টাৰ, নহয় নহয়, তুমি আৰু নামটো কোৱাচোন ফাৰ্ষ্ট, কি নাম? নাই দাদা, মই আপোনালোকক চিনিও পোৱা নাই। মই কৈছিলোঁ নে ইজনী ফেকেৰি কবাই গাঁৱৰ পৰা আহিছে। তোমালোকে বিশ্বাস নকৰা। ভণ্টি, তুমি মিষ্টাৰ চানিৰ আগত কথা পাতি আছা। মিষ্টাৰ চানিদা, এই কলেজখনত মোক মিষ্টাৰ চানিদা বুলিহে চিনি পাই চবে। তোমাক এতিয়া কি শাস্তি দিম তাকে ভাবি আছো আৰু। ইচ 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 ইচ, তুমি ফ্ৰেছাৰ্ছ হৈ কিনে আমাৰ মিষ্টাৰ চানিদাক চিনি নোপোৱা? ছি, এতিয়া কি হ'ব তোমাৰ লগত ভগৱানেহে জানে আৰু। দাদা মোক বেয়া নাপাব, মই নতুনকৈ আহিছোঁ গাঁৱৰ পৰা, সেইকাৰণে মই আপোনালোকক চিনি পোৱা নাই। বহুত এক্টিভ হৈ গৈছে, ডান্স কৰিবানে কি কৰিবা এতিয়া সেইটো কোৱা? দাদা মই এইবিলাক কৰিব নাজানো। এই কি কৰা যায় এতিয়া ব্ৰইৰ? এই দেখোন একো নকৰে আৰু পুৰা মুখ ফাটাই ফাটাই এনচাৰ দি আছে মোৰ মুখে মুখে। কি হ'ব এতিয়া? বেলেগ নালাগে, এই তেতিয়া আমি আচল শাস্তিটোৱে দিব লাগিব, যিহেতু একো নকৰে। হাও খেলা এনডি আৰু দেখিছা, এই দিনটা লগ লাগে আৰু ৰেগিং দিবা ধৰিছে সৰু সৰু ছোৱালী মাহক নতুনকে। হা, কি কৰোঁ এতিয়া মই? পম্পুকে ফোন মাৰ ৰ, সি হেণ্ডেল কৰিব পাৰিব এইগিলাখান। অ পম্পু, তই শুনছা না? শুন শুন, ঘুমাবি হলখন কলেজক লাগি এই আজি আমাৰ সেই নাছিল, নতুন ফ্ৰেছাৰ্ছ চলি মাখা আহিছে না আজি। এই কিন্তু চানিহঁতৰ লগ লাগি এটা বৰ ডিষ্টাৰ্ব দি আছে, বহুত ৰেগিং কৰিছে। আটা হলখন দে যা আছে দেখতে পাম সি চক্ৰা মইনা, সেই মেইন বোলে কলেজৰ। কি কৈছে মিষ্টাৰ চানি, মই থাকাংতে
ক্লাছৰ ষ্টাড লণ্ডা যাই নাপাওঁতে সি লেভেল দেই তাক আজি ঠেকচিম ৰ মই তে জলদি চা সেই সন্মুখত এইকেইটা কেনে ৰেগিং দি আছে আউগে এহঁতক আজি দিব লাগিব বেয়াকে ব্ৰ কি দেখা পাইছে এইকেইটা আৰু ক'ৰ পৰা টপকিল ওপৰৰ পৰা ডাউন নিদিলি ৰক্ষা এতিয়া ব্ৰ ভয় লাগিছে মোৰ সিদিনা নিচিনা যদি নতুন ল'ৰা ছোৱালীকেইটাৰ সন্মুখত যদি ডাউন দিয়ে আমাক মিষ্টাৰ চানিদা কি আমাকো ৰেগিং কৰিব নেকি নাই দাদা আপোনাক আৰু মই ৰেগিং কৰিব পাৰোঁ নেকি আপুনি বজজামিনে কৰে দিয়ক ভণ্টি কিয়া ই তোমাক বেয়াকে কিবা কৈছে নেকি দাদা এওঁলোকে মোক নাচিব কৈ আছে গান গাব দি আছে আৰু মই বোলে কিবা শাস্তি দিব এই ভণ্টিজনীয়ে বৰ মিছা কথা কয় দেই হয় দিয়া ভণ্টি তোমাক নো কেতিয়া আমি ক'লে নাচিব গান গাব মিছা কথা কিয় কৈছা দাদা অকলে আগত দাদা মই মিছা কথা কোৱা নাই এওঁলোকে মোক সঁচাকৈ নাচিব দি আছিল মিষ্টাৰ চানিদা সিদিনা যে ৰন্ধক এফালে কিনে যে লৈ যাই কিনে বাহিৰত যে আহত জপাত যে বান্ধিলো যি কাণত ধৰাই থলো যি সন্মুখত গেটৰ জানাই অলপ আৰু দিব লাগে কিবা নতুন ছোৱালী সন্মুখত আগত বাপৰে লেবেল কি চাবি তাৰ মক্কেলটোক সিদিনা থাকিছিলো মুখে চুখে মুখত যিদিনা পাঞ্চ পৰছিল দুটা তিনিটাত মনত নাই দুৱৰে ভণ্টি তুমি যাও এতিয়া যাও ক্লাছ আৰম্ভ হ'ব পাৰিছে হ'ব দিয়ক দাদা থেংক ইউ আৰু তুমি নিহাৰিকা তুমি কি ভাল মানুহৰ লগত লগ হ'ব লাগে না থৌদা দুটাৰ লগত লগ হ'ব লাগে বাইপেৰ সন্মান কিন্তু গোটেই খাবা নেকি নাই মইতো তোমাৰ লগতে লগ হ'বলৈ খুজি আছিলো বাট মই ৰাস্তাত তেওঁলোকক লগ পাই কিনেহে আহি গ'লো এতিয়া ব'লা আমি ক্লাছলৈ যাওঁ ব্ৰ দেখছি চকৰিনী পলা লাগে দেখছি বাপৰে তাৰ বাইপেকৰ সেই পাৱাৰ খিন্তিৰ কাৰণেতো আমি আজি ইনকে ৰেগিং কৰি আছিলোঁ এতিয়া তাইও পলা লাগ দেখছি সেইকাৰণে নাৰী জাতিৰ ওপৰত বিশ্বাস নকৰিব কেতিয়াও বড়ো আমার পলকে তেরো বেড়ায় দু মান্না ক্লিয়ার এটা আমি রেগিং করাং তেইতে ফার্স্ট ইয়ারের চলি মাখার আগত আমার এটা রেগিং নহলে রেখা পলক এর করে পলক হাজির বারে যাতে তাণ্ডব দেখা ভাঙেতে খাবাক রেগিং করা কিবা করা থেপড়ে একদম এবার তো কলেজের পা উইলাই খাবি মইতো এওঁলোকক কৈ আছিলো ৰেগিং কৰিব নালাগে এইটো বেয়া কথা যাবি নাই তাৰ পৰাই ফুট ফুট ফুট